হায়াৰ ছেকেণ্ডেৰী এক্সাম দি হিমাংশুৱে এডমিশ্যন লৈছিল এখন ইঞ্জিনিয়াৰিং কলেজত। কলেজখন খোলা বেছি বছৰ হোৱা নাই, আজি 3 বছৰমান হৈছে। লাহে লাহে হিমাংশুৰ যোৱাৰ দিন পালেহি। মাথো 2 দিন বাকী। হিমাংশু হাত ওলাল তাৰ কলেজখনলৈ। কালিৰ পৰা তাৰ কলেজৰ প্ৰথম দিন। ফাইনেলি গৈ গৈ সিহঁত কলেজ হোষ্টেল পালেগৈ। সেই প্ৰকাণ্ড হোষ্টেলটোৰ 3rd ফ্ল'ৰটোত তাৰ ৰুম। ৰুমত সোমাই বস্তুবোৰ ঠিক কৰি সি মাক দেউতাকক বিদায় দিলে। সেইদিনা নিশাটো পাৰ হ'ল। ইঞ্জিনিয়াৰিং কলেজৰ তাৰ আজি প্ৰথম দিন। নিজৰ ক্লাছবোৰ কৰি নিজৰ ৰুম আহিল। ফ্ৰেছ হৈ বেলকনিখনত ৰখি কলেজখন চাই আছিল সি। এটা প্ৰকাণ্ড কেম্পাছ, দূৰ দূৰণিলৈ একো নাই, মাথো চাৰিওফালে হাবিৰে আৱৰা। 3-4 দিন পাৰ হ'ল। লাহে লাহে কলেজৰ পৰিৱেশটো তাৰ ভাল লগা হৈ আহিছিল। সেইদিনাখন ডিচেম্বৰ মাহৰ 13 তাৰিখ আছিল। তাৰ ৰুমমেট ঘৰলৈ গৈছিল। নিজৰ ক্লাছ কৰি আহি ৰুমত আছিল সি। সময় বাগৰি সন্ধিয়া 6 মান বাজিছিল। সি টেবুলত পঢ়ি আছিল। তাৰ ফোনটো বজি উঠিল। দেখিলে ঘৰৰ পৰা ফোন কৰিছে। ৰিচিভ কৰি লৈ কথা পাতিলে। অলপ সময় কথা পাতি সি পুনৰ নিজৰ কামত লাগিল। সময় সম্ভৱ 7:30 মান বাজিছিল। তাৰ ৰুমৰ দৰজাত হৈছিল এটা শব্দ। কোনোবা ছিনিয়ৰ আহিছে বুলি ভাবি টেবুলৰ পৰা উঠি গৈ দৰজাখন খুলি দিলে, কিন্তু বাহিৰত কোনো নাই। ভাবিলে তাক ভয় খুৱাবৰ বাবে কোনোবাই ধেমালি কৰিছে চাগৈ। বেছি ভাবি নাথাকি দৰজাখন বন্ধ কৰি নিজৰ পঢ়া টেবুলত বহিল। হঠাৎ এটা বেল বজি উঠিল। ঘড়ীটোলৈ চাই দেখে নিশা 8:30 বাজিছে। সিহঁতৰ ডিনাৰৰ বেলটো বজিছে। ডিনাৰ কৰি উঠি পুনৰ তাৰ নোটছ বনোৱা কামত বহিল। সময় নিশা 10:30 মান বাজিছিল। নিজৰ কাম সামৰি সি বেলকনিলৈ গৈছিল। তেনেতে পুনৰ তাৰ দৰজাত শুনিছিল সেই একেই শব্দ। সময়টো চাই সি আচৰিত হৈছিল যদিও দৰজাখনৰ ফালে সি আগবাঢ়িল। দৰজাখন খুলিব ধৰোঁতেই কোনোবা দৌৰি যোৱা যেন পালে। দৰজাখন খুলি চাই মানে সেই কৰিডৰটোৰ চুকত থকা ষ্টেপটো দি কোনোবা ওপৰলৈ যোৱা যেন পালে। পিছে পিছে হিমাংশু আগবাঢ়িল। হঠাতে কৰিডৰ সকলো লাইট টিপটিপাবলৈ ধৰিলে। সি নিজান কৰিডৰটোত যেন তাৰ ভয় লাগিব ধৰিছিল। সেয়ে সি উভতি ৰুমত সোমাই দৰজাখন বন্ধ কৰি বিচনাত উঠিল। বিচনাত বাগৰিছিল যদিও তাৰ টোপনি অহা নাছিল। কথাবোৰ সি ভাবি আছিল। সময় বাগৰি নিশা 12 বাজিছিল। তাৰ কাণত পুনৰ পৰিছিল আকৌ এটা শব্দ। এনেকুৱা লাগিছিল যে চাদৰ ওপৰত কোনোবা দৌৰি ফুৰিছে। হিমাংশুৰ গাৰ নোম শিয়ৰি উঠিছিল। মাজে মাজে আকৌ কোনোবাই বস্তু দলিয়াই থকা শব্দও তাৰ কাণত পৰিছিল। ৰুমটোত অকলশৰীয়া হৈ পৰাত সি যে বহুত ভয় খাবলৈ ধৰিছিল। ভয়ে ভয়ে কঁপি কঁপি সেইদিনা নিশাটো পাৰ কৰিলে। পিছদিনা হোষ্টেলত কথা ওলাল। সেই শব্দবোৰ অকল সিয়ে নহয় আৰু কেইবাজনেও শুনিছিল। পিছত গম পোৱা গ'ল যে সেই কলেজখন য'ত আছে তাত আগতে এখন মৰিশালি আছিল।